আজি কিছুদিন আগতে আমাৰ এই মাহৰ 11 তাৰিখে পানবাৰী থানাৰ অন্তৰ্গত বৈগ্ৰীগুৰি বুলি এখন গাঁও, আৰু আমাৰ যিটো গ্ৰেটাৰ এৰিয়া কাহিৰামা এনচি বুলি কয়, সেই থানা সেই ঠাইখনত এটা গুলীচালনাৰ ঘটনা সংঘটিত হোৱা বুলি প্ৰায় 8 মান বজাত আমাৰ পানবাৰী থানাৰ ওচৰত এটা খবৰ লাভ কৰে। আৰু খবৰ লাভ কৰাৰ লগে লগে আমি তাত তৎক্ষণাত যাওঁ। গৈ আমি দেখা পাওঁ যে এগৰাকী 60 ঊৰ্ধৰ বয়সীয়া মহিলাৰ মৃতদেহ তেওঁৰ চোতালত আমি প্ৰত্যক্ষ কৰোঁ। আমাৰ ইনভেষ্টিগেশ্যনটো আমি ষ্টাৰ্ট কৰোঁ, আৰু ইনভেষ্টিগেশ্যনটো ষ্টাৰ্ট কৰি আমি তাত একো ধৰণৰ খালী কাটিজ পোৱা নাছিলোঁ, আৰু সেইকাৰণে আমি তাত ফায়াৰআৰ্ম যিহেতু ইউজ হৈছিলে, এইটো কি নেচাৰৰ ফায়াৰআৰ্ম ইউজ হৈছে আমি বস্তুটো গম পোৱা নাছিলোঁ। তো আমাৰ উইদিন 72 আৱাৰ্ছ যিজন প্ৰাইম একিউজ এই ঘটনাৰ লগত জড়িত তাক আমি আটক কৰোঁ। আটক কৰি সোধপোছৰ অন্তত এই যোৱা 13 তাৰিখে তেওঁক গ্ৰেপ্তাৰ কৰা হয়, আৰু পানবাৰী থানাত এই সংক্ৰান্তে এটা গোচৰ ৰুজু কৰা হৈছে, পানবাৰী PS কেছ নম্বৰ 70/2022, আৰু এই গোচৰৰ তদন্ত বৰ্তমান চলি আছে। এই হত্যাকাণ্ডত জড়িত যিটো ফায়াৰআৰ্ম সেইটো আমি অলৰেডি চিজ কৰিছোঁ, আৰু এই হত্যাকাণ্ডৰ লগত জড়িত আন যিখিনি দোষী আৰু এই হত্যাকাণ্ডত উদ্ভৱ হ'ব পৰা যিখিনি মেইন কাৰক, সেই কাৰকখিনিক আমি অতি শীঘ্ৰে আইনৰ আওতালৈ আনিবলৈ সক্ষম হ'ম। ঘটনাটো অস্ত্ৰ ব্যৱহাৰ হৈছে, এইটো এটা কাউণ্ট্ৰিমেড ৰাইফল আমি চিজ কৰিছোঁ অলৰেডি, যিটো আমাৰ ক্ৰাইম কৰোঁতে ইউজ হৈছিলে। আৰু এই ঘটনাটো বিশেষকৈ এটা অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ এটা কৰা ঘটনা। ইয়াত কোনো উগ্ৰপন্থী সংগঠন বা ইয়াত কোনো অস্ত্ৰধাৰী লোক তেনেকুৱা কোনো কথা নহয়। আৰু স্বয়ংক্ৰিয় কোনো ধৰণৰ AK-47 বা আন ফেক্টৰী মেড কোনো ধৰণৰ ফায়াৰআৰ্ম ইয়াত ইউজ হোৱা নাই। এজন গ্ৰেপ্তাৰ কৰা হৈছে অলৰেডি, তেওঁৰ নাম হৈছে গজেন দৈমাৰী। তেওঁক আমি ঘটনা সংক্ৰান্তে গ্ৰেপ্তাৰ কৰিছোঁ। তেওঁ মূল অভিযুক্ত, আৰু বাকী আনুষংগিক যিখিনি অভিযুক্ত লোক আছে তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা আমি অতি শীঘ্ৰে আৰম্ভ কৰিম। তেওঁ চেম ভিলেজ, একে গাঁৱৰ মানুহ। তেওঁ অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ পেলাই সেই মহিলাগৰাকীক হত্যা কৰা বুলি আমাৰ আগত তেওঁ কনফেছ কৰিছে। ডাইনী সংক্ৰান্তীয় হয়। চাওক, চিৰাঙত এতিয়ালৈকে যিমানখিনি অস্ত্ৰ ৰিলেটেড ঘটনা সংঘটিত হৈছে প্ৰায়খিনি ঘটনাই আমি ক্ৰেক কৰিছোঁ। এতিয়ালৈকে এনেকুৱা কোনো ঘটনা নাই যিটো আমি ক্ৰেক হোৱা নাই। আৰু অনাগত দিনতো যদি কোনোবা দুষ্কৃতিকাৰীয়ে অস্ত্ৰৰ সহায়ত কিবা কাৰ্য সংঘটিত কৰিবলৈ চেষ্টা কৰে, চিৰাং আৰক্ষী সদায় সতৰ্ক হৈ থাকিব, আৰু আমি কঠোৰ হাতেৰে এই দুষ্কৃতিকাৰীসকলক দমন কৰিব।